Hello dosto, welcome to our YouTube channel. আৰু guys এইটো আমাৰ YouTube channel প্ৰথমটো ভিডিও হ'ব guys আৰু আজি আপোনালোকক এটা নিজৰা দেখাবলৈ গৈ আছো guys মানে এইটো কৃত্ৰিমভাৱে সজোৱা নিজৰা আৰু এইটো আমাৰ আইতাহঁতৰ ঘৰৰ ওচৰতে হয় আৰু কালি মই আহিছিলো আইতাহঁতৰ ঘৰ আজি থাকি গলো আৰু আপোনালোকক আজি দেখুৱাম মানে যেটো নিজৰা হেতু আপোনালোকক দেখুৱাবলৈ গৈ আছো মানে গাইস কথাটো কি হ'ল কালি ৰাতি আহিছিলো মই আইতাহঁতৰ ঘৰত থাকিম বুলি ভাবা নাছিলো কুৰি যাম বুলি ভাবিছিলো যেহেতু আমাৰ আইতাহঁতৰ ঘৰ একদম ওচৰতে হয় গতিকে গাইস থাকিম বুলি হোৱা নাছিলো কিন্তু ৰাতি থাকিলো আৰু ৰাতি গাইস 10টা মান বজাৰ পৰাই মই এখন সিনেমা চালো গাইস যিখন সিনেমা বহুতে ভাল লাগিল আৰু সেইখন সিনেমাৰ নাম হৈছে গাইস কবিৰ সিংখন চাই মই আগতে মানে চোৱা নাছিলো গাইস কিন্তু কালি চাই বহুতে ভাল লাগিল গাইস পিছফালে বহুত দুখ লগা হয় কাহিনীটো আৰু গাইস চাই বহুত ভাল লাগিল আৰু চাই থাকোতে গাইস কেতিয়া টাইম গ'ল গমে নাপালো গাইস আৰু চাই থাকোতে গাইস 1:30 বাজি গ'ল আৰু গাইস মই আগদিনা এটা লগক কৈ থৈছিলো যে আমি সেই নিজৰটো চাবলৈ যাম ৰাতিপুৱা গতিকে গাইস সিও ৰাতিপুৱা আহি গ'ল 5টা মান বজাত গতিকে গাইস আপোনালোকে চিন্তা কৰক 1:30 বজাত শুই উঠি 5টা বজাত উঠিলে মানুহজনৰ কেনে অৱস্থা হ'ব পাৰে গতিকে গাইস মোৰ গাত এনাৰ্জি খুবেই কম হৈ আছে গতিকে তথাপি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো যেহেতু আমাৰ এইটো প্ৰথম ভিডিও হ'ব ইয়াতে অলপ ভুল ভ্ৰান্তি হ'ব পাৰে গাইস তেনেহলেও ক্ষমা কৰি দিব যদি ভুল ভ্ৰান্তি হয় আৰু গাইস এই ভিডিওটো আপোনালোকে এনজয় কৰিব বুলি মোৰ বিশ্বাস আছে আৰু গাইস আপোনালোকক কৈ আছো তাতে বহুতো মিষ্টেৰিয়াছ ঘটনা আছে সেইবোৰ মই আপোনালোকক ক'বলৈ ওলাইছো গাইস আমি আগতে যাই লও নে কি বলে তেনেহলে গলক ভিডিওটো আমি আৰম্ভ কৰো By the way guys আপোনালোকে যদি কবিৰ সিং সিনেমাখন চাইছে তেনেহলে এই কবিৰ সিং সিনেমাখনৰ পৰা আপোনালোকে কি শিকিলে হেতু কমেন্টত জনাবলৈ নাপাহৰিব আৰু গাইস কবিৰ সিংখন আপোনালোকে চাই কেনে পালে হেতু কমেন্টত জনাব আৰু গাইস এটো যেহেতু আমাৰ প্ৰথম ভিডিও সেইবাবে গাইস মোৰ পৰিচয় দিয়াটো আপোনালোকৰ বাবে খুবেই প্ৰয়োজনীয় আৰু মোৰ নাম হৈছে হিৰকজিৎ ডেকা আৰু আপোনালোকে চাই আছে হিৰকজিৎ ভ্লগছ আৰু গাইস এই চেনেলটোত মই ভ্লগ ভিডিওবোৰ আপলোড কৰি থাকিম যেনে ধৰক নৰ্মেল ভ্লগ ফুড ভ্লগ আৰু মটো ভ্লগিং আৰু এই ভ্লগ ভিডিওবোৰ আপোনালোকৰ মনোৰঞ্জনৰ বাবে বনোৱা হ'ব গতিকে গাইস চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু এতিয়ালৈকে যদি ভিডিওটো ভাল পাইছে তেনেহলে এটা লাইক কৰি দিব আৰু এতিয়া আহক আমি মেইন টপিকলৈ যাত্ৰা কৰোঁ আৰু গাইস মই যেটো কৈছো যে আপোনাৰ কৃত্ৰিম নিজৰা মানে এইটো সুইচ গেট বুলি কোৱা হয় যত এখন সৰু দলং থাকিব আৰু তাৰ মাজে কেইখনমান দৰ্জা থাকিব যেটো গাইস বানপানী আহিলে পানীবোৰ এৰি দিয়া হয় আৰু যদি পানীৰ অভাৱ হয় তেনেহলে এই দৰ্জা বিলাক চপাই দিয়া হয় চপাই দিয়াৰ ফলত পানীবোৰ নদীৰ এফালে ৰখি যায় আৰু যাৰ ফলত তাৰ পৰা পানীবোৰ ট্ৰান্সফাৰ কৰা হয় পথাৰবোৰলৈ খেতি-বাতি দিবলৈ আৰু এনেদৰে খেতি-বাতি ৰক্ষা কৰা হয় আহক আপোনালোকক দেখুৱাও এই যান্ত্ৰিক নিজৰা আৰু গাইস আপোনালোকে যদি এনে ধৰণৰ সুইচ গেট দেখা পাইছে তেনেহলে আপোনালোকে আমাক কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ক'ত দেখিছে এইটো কমেন্ট কৰিব আৰু গাইস এই সুইচ গেটটো আপোনালোকক মই এনেই দেখুৱাব অহা নাই ইয়াতেও গাইস বহুতো মিষ্টেৰিয়াছ কথা আছে যিবোৰ আপোনালোকক মই কম বাট গাইস আপোনালোকে আগতে সুইচ গেটটো চাই লওক আৰু গাইস এইটোৱে হ'ল সুইচ গেট আৰু যিবোৰ আপোনালোকে মাজত ভেটিৰ দৰে দেখা পাইছে সেইবোৰত মানুহে বহি গা ধুৱে আৰু গাইস মাজত এখন দলঙৰ দৰে আছে আৰু গাইস হিফালে যিবোৰ আপোনালোকে দৰ্জাৰ দৰে দেখিছে সেইবোৰৰ কাম আপোনালোকক মই ইতিমধ্যে কৈছোৱে যেতিয়া গাইস নদীত পানী কম থাকে তেতিয়াহলে গাইস এই দৰ্জাবোৰ চপাই দিয়া হয় আৰু যদি কাৰোবাৰ পানীৰ দৰকাৰ হয় খেতিপথাৰত তেনেহলে এই নদীৰ পানীখিনি খেতিপথাৰলৈ ট্ৰান্সফাৰ কৰা হয় আৰু খেতিপথাৰ ৰক্ষা কৰা হয় যেহেতু গাইস কালি ৰাতি বৰষুণ দিছিল তাৰ ফলত পানী বহুত হৈ পৰিছে এইবে আমি এতিয়া তলত নামিব নোৱাৰো গাইস নহলে আপোনালোকক তলত নামি দেখুৱালোহেঁতেন বহুত ভাল লাগে গাইস এই পানীৰ দৃশ্যবোৰ চাই মই সঁচাকৈ বহুত ভাল লাগে যেহেতু গাইস আমি ডাঙৰ নিজৰাত যাব পৰা হোৱা নাই এতিয়া সেইবাবে গাইস আপোনালোকক এইটো সৰু কৃত্ৰিম নিজৰাকে দেখুৱালো আপোনালোকে হয়তো দেখা পাইছিল এনেকুৱা যদি দেখা পাইছিল তেনেহলে এটা কমেন্ট কৰি দিব আৰু যদি দেখা পোৱা নাই তেনেহলে এটা কমেন্ট কৰি দিব
আৰু গাইজ এইখনেই হ'ল সৰু দলং, য'ত গাইজ ইটোৰ পাৰৰ পৰা মানুহ সিটোৰ পৰালৈ অহা যোৱা কৰে। ইয়াত গাইজ ডাঙৰ গাড়ী সোমাব নোৱাৰে, বাইক বা চাইকেল অহা যোৱা কৰিব পাৰে। আৰু গাইজ আপোনালোকক কৈছিলোঁ যে মই এটা মিষ্টিৰিয়াছ ঘটনা ক'ম। সেইটো হ'ল গাইজ যে এদিন মানে দুজনমান ল'ৰা ছোৱালী, মানে সৰু ল'ৰা ছোৱালী আছিল। তেওঁলোকে মানে এইটো জুইচ গেট যেতিয়া নতুনকৈ বনাইছিল তেতিয়া দৰ্জাবোৰ বেছিকৈ খোলা নাছিল আৰু ইফালে পানীবোৰ বহুত জমা হৈ আছিল। আৰু তেওঁলোকে মানে ভাবিছিল পানী ইমান নাছিল আৰু তেতিয়া তেওঁলোক অলপ সৰু আছিল। সেইবাবে গাইজ তেওঁলোকে ইফালে জঁপিয়াই দিছিল আৰু যাৰ ফলত তেওঁলোকে পানী সোঁতত সেইফালে বৈ যাবলৈ চেষ্টা কৰিছিল, যদিও তলত দৰ্জাত তেনেদৰে বজি ৰখিছিল আৰু যাৰ ফলত তেওঁলোকৰ মৃত্যু হৈছিল। এনেদৰে গাইজ বহুতো ভয় লগা কাহিনী হৈছিল সেই সময়ত। আৰু গাইজ তাৰ ফলতেই এতিয়া সেই এখন পথাৰ দেখিব পাৰিছে আপোনালোকে, তাতে এতিয়া তেওঁলোকৰ নামত এখন দৌল উৎসৱ কৰা হয় বহাগৰ 30-31 তাৰিখে 2দিনীয়া কাৰ্যসূচীৰে। আৰু সেই দৌলখনো বহুত ডাঙৰ হয় আৰু তেওঁলোকৰ নামতেই এই দৌলখন উদযাপন কৰা হয়। আৰু গাইজ আজি ভিডিঅ'টো ইমানেই আছিল। আশা কৰিলোঁ আপোনালোকে গাইজ ভিডিঅ'টো ভাল পালে। যদি গাইজ ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। আগলৈকে আনি থাকিম আপোনালোকৰ বাবে ধামাকাদাৰ ভিডিঅ'। গতিকে গাইজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গতিকে গাইজ আজিলৈ এৰিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন টাটা বাই বাই, জয় আই অসম।